ক্লাছ 1 পৰা ক্লাছ 8 লৈকে বিভিন্ন পৰীক্ষাসমূহ হয় কোৱাৰ্টাৰলি 4 মাহৰ মূৰে মূৰে কিন্তু এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ প্ৰমোশন যিটো আছিল প্ৰমোশনটো অটোমেটিক হয় অৰ্থাৎ কোনো শ্ৰেণীতে আমি ছাত্ৰ ছাত্ৰীক ৰখাব নোৱাৰো আমি ফেইল কৰাব নোৱাৰো 2019 চনত এই আইনখনৰ সংশোধনী হৈছিল আৰু সংশোধনীত ইয়াৰ এটা অধিকাৰ ৰাজ্য চৰকাৰসমূহক অৰ্পণ কৰিছিল যে কোনো শ্ৰেণীত কোনো ছাত্ৰ ছাত্ৰীক যদি তেওঁৰ পাৰফৰমেন্স ভাল নহয় তেনেহলে তেখেতক একেটা শ্ৰেণীতে দ্বিতীয় বছৰৰ কাৰণে ৰাখি থোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আজি সেই 2019 চনৰ সংশোধিত শিক্ষাৰ অধিকাৰ আইনৰ দফা নং 16ৰ অধীনত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে এতিয়াৰে পৰা নিয়মিতভাৱে পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব যদি কোনো ছাত্ৰ ছাত্ৰী সেই পৰীক্ষাত ফেইল কৰে তেনেহলে তেখেতৰ কাৰণে 2 মাহৰ ভিতৰত আৰু এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব